নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি গ্ৰেনেড বিস্ফোৰণত নিহত হোৱা সুৰজিত তালুকদাৰ আৰু লগতে সঞ্জীৱ সিঙৰ ঘৰত উপস্থিত হয় আৰু তেওঁলোকক আৰ্থিক সাহায্য হিচাপে 5 লাখ টকাৰ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰে আৰু আঘাতপ্ৰাপ্ত সকলক সৰ্বশ্ৰেষ্ঠ চিকিৎসাৰ বাবে কোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যিসকলে এই কাণ্ডত জড়িত আছে তেওঁলোকক বিহিত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিয়ে এই কাম কৰিছে অতি দুৰ্ভাগ্যজনক অসমৰ বাবে আৰু আলফা স্বাধীনে এই কথা অস্বীকাৰ কৰিছে। মোৰ ল'ৰা দুটা মানে ডাঙৰটোৱে বিয়া পাতিলে ভাড়া ঘৰত থাকে দেখভাল নকৰে সৰুটোৱে মোৰ ইতিমধ্যে 98ৰ পৰা প্ৰেছাৰ ডায়েবেটিছ হাৰ্টৰ এফেক্ট হৈছিলে হাৰ্টৰটো আৰু ডায়েবেটিছৰ প্ৰেছাৰ খুব হেৰি দিয়ে 25 বছৰমান 24 বছৰমান হ'ল এতিয়া মোৰ মানে অৱস্থা বেয়া। তাৰপিছত সুৰজিত আপোনাৰ সৰু ল'ৰা হয় মানে হাৰ্ডত কাম কৰে মানে কি কৰ্মচাৰী আছে আৰু তেতিয়া বমটো মাৰোতে তাতে আছে। তাৰপিছত এতিয়া ইয়াৰ বিয়া হৈছিল নাই ল'ৰাটোৰ কক 22 বছৰ। ছাৰ এতিয়া কথা হ'ল কি মই সেই ল'ৰাটোৰ কামানিয়ে মাকো বেমাৰী মোৰ এনেকুৱা অৱস্থা 25 বছৰৰ পৰা মোৰ বেমাৰ ছাৰ। তাৰপিছত এতিয়া মোৰ সেই ল'ৰাটোৰ যিখিনি দৰমহা পায় তেনেকে পোহপাল দি আছে। অৱস্থা মোৰ আপুনি চিন্তা কৰিব নালাগে ভগৱানে এই ঘৰ কাৰ হয় এইটো মোৰে এইটো ৰেলৰ মাটি আপুনি হেৰি কৰি আছে মই আপোনালোকৰ ওচৰ চুবুৰীয়া আপুনি ইয়াতে ইয়াতে আহিছে বাবা ই কাৰ আচ্ছা আপোনাৰ ছোৱালী ইয়াতে ছোৱালীৰো কথা নহয় ছোৱালীটো সংস্থাপন দিব পৰা যায় তেখেতৰ বয়সটো ডাঙৰটোৱে আপোনাক নাচাই বুলি ক'লে চাবই লাগিব এদিন দুদিন চাম বুলি কয় নাচাব নহয় মই চাই লৈছো বিষয়টো আপোনাক সুৰেন ফুকনে আপোনালোকৰ লগত যোগাযোগ কৰিব কৰিব পাৰে।